নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? ভালে আছে আশা কৰোঁ। আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আছোঁ। যিটো ভিডিঅ' চাই যদিহে ভাল পায়, আজি মই আপোনালোকক লাইক কৰিবলৈ নকওঁ। আপোনালোকে নিজে যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব। আৰু এই বিষয়ত এই ভিডিঅ'টোত যদি আপোনালোকে কিবা মতামত দিব বিচাৰে তেতিয়াহ'লে তলত কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। যদি আপোনালোকে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিব। আৰু আগলৈও যাতে এনেকুৱা নতুন ভিডিঅ' আহিলে আপোনালোকে প্ৰথমতে পায়, তাকে কৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা মিলি প্ৰায় 572 কিলোমিটাৰ আৱৰি থকা এখন অভয়াৰণ্য। এই অভয়াৰণ্যখন 2004 চনত ভাৰত চৰকাৰে বৰষা অৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰে। এই অভয়াৰণ্যখনক পূৰ্বৰ আমাজন হিচাপে পৰিচিত। অসমৰ দিহিং পাটকাই হ'ল মুক্ত হাতী বিচৰণ ক্ষেত্ৰ। মাজেদি দিহিং নৈখন বৈ গৈছে। বছৰি প্ৰায় 4,000 মিলিহেক্টৰ ইয়াত বৰষুণ হয়। প্ৰাকৃতিক সম্পদত ই বৰ চহকী। ইয়াৰ উপৰিও ইয়াত এছিয়ান হাতী, হিমালয় ভালুক যথেষ্ট পৰিমাণে পোৱা যায়। 155 বিধ অধিক পখিলা, 35 বিধমান মাছ, 60 বিধমান মূল্যৱান গছ-গছনি, 300ৰো অধিক বনৰীয়া চৰাই, 101 বিধমান আৰ্কিড প্ৰজাতিৰ উদ্ভিদ আৰু 40 বিধমান স্তন্যপায়ী, 40 বিধমান সৰীসৃপ প্ৰজাতিৰ প্ৰাণী ইয়াত দেখিবলৈ পোৱা যায়। গতিকে এনেকুৱা এখন বৰষাৰণ্য কয়লাৰ খনন কাৰ্য কৰিবলৈ হ'লে শব্দ প্ৰদূষণ হ'ব আৰু গাড়ী চলাচল কৰিলে ইয়াত থকা পশু-পক্ষী বিলুপ্ত হ'ব বা ইয়াৰ পৰা গুচি যাব। গতিকে আমি সকলোৱে মিলি চৰকাৰৰ এই কাৰ্যসূচীক বাধা প্ৰদান কৰিব লাগিব। এই কাৰ্যসূচীত মাননীয় যাদৱ পায়েঙে মুখ্য ভূমিকা পালন কৰিছে।